আজিৰ দিনত ক'বলৈ কি আছে আমি দেখা পাওঁ ইনডাইৰেক্টলি উলিও ডাইৰেক্টলি উলিও আমি দেখা পাইছোঁ কি ৰিটাৰ্ণিং অফিচাৰে যেনেকুৱা ছিষ্টেমত কৰিছে এইটো ছিষ্টেমটো হ'ব নালাগিছিল কিয়নো মই ডাইৰেক্টলি মই ক'বলৈ বিচাৰোঁ আজি ইলেকশ্যন আছে যোৱাকালি আই কাৰ্ড আপডেট আৰু লগতে এডমিশ্যন ৰিচিপ্টৰ কথাটো উল্লেখ কৰিছে যিহেতু এডমিশ্যন ৰিচিপ্টটো লগা আছে এই এডমিশ্যন ৰিচিপ্টটো যোৱাকালি আজি ইলেকশ্যন আছে যোৱাকালি কিয় দিছে এইটোতো ইম্পচিবল কি ফৰ্মুলা এইটো ৰিটাৰ্ণিং অফিচাৰ ছাছপেণ্ড হ'ব লাগে আৰু আমাৰ যি ইলেকশ্যনৰ যদি আমাৰ যোনটো ৰিজাল্টটো যদি ভাল ওলায় এইটো প্ৰফেচাৰৰ পৰা ছাছপেণ্ড ৰিজাইন হ'ব লাগে এইটো আমাৰ এইটো দাবী আৰু আমাৰ যিখিনি ইলেকশ্যন এই জি এছৰ ইলেকশ্যনটো আমাৰ বাই ইলেকশ্যন হ'ব লাগিবই আৰু চিষ্টেমেটিক হ'ব লাগিব दोनों जा टंगला कलेज नि बिसायख'थिनि सिस्टेम बे मोनसेबो सिस्टेमेटिक जायाखै दोनों हेमन्त राबा रिटार्निं अफिसारा दोनों बेखौ सिस्टेमेटिक लाङाखै दोनों नटिसनि उनाव माबा मोनसे गुबुन मोनसे नटिस दिहुनना होगासिनो दोनों जों इउनियन बडि नाथाय जेब्ला इलेक्शननि नटिस ओंखारगोन बे समाव जोंखौ बे फालिनो होआखैमोन सानैसोनि आपिलाव जों दिनै इलेक्शनाव हाबनो मोनाखै जों गोदान इलेक्शन नांगौ दिनै जा टंला कलेज खौसे फरायसा खौसे आफादनि जि बिसायख'थि बे बिसायख'थियाव रिजाल्टनि उनावहाय दिनै जोंनि थाखाय बे रिजाल्टआ थोजासे जायाखै ओंखायनो दिनै जोङो धरना होदोंमोन बे रिटार्निं अफिसारा दिनै खारखोमानानै दङ मानि थाखाय खारखोमानानै दङ बिथाङा दिनै रिटार्निं अफिसारजोंसो जोंहा दिनै खोथामोन दिनै खिन्थु बिथाङा नेगेटिभखौ लानानै दिनै बिथाङा दिनै गावनिफ्राय मोनसेबो दिनै जोंनो खोथाखौनो होनो हायाखै दिनै बेयाव दासिमबो जेसेबांखिनि जोङो धरना আজি আমাৰ টংলা মহাবিদ্যালয়ৰ নিৰ্বাচন ইলেকশ্যন দিছিল কিন্তু এই ইলেকশ্যনটো একো চিষ্টেমেটিক যোৱা নাই সব 2 নম্বৰী কাম হৈছে ইয়াৰ কাৰণে আমি ইলেকশ্যন কমিশ্যনাৰ আমাৰ ৰিটাৰ্নিং অফিচাৰ তেওঁলোকক মই ডাইৰেক্ট কৈছোঁ এইটো ৰিচেকিং হ'ব লাগিব আৰু আজিৰ ভিতৰত আৰু আজি আমি প্ৰিন্সিপাল লগত বা কলেজৰ যিখিনি ৰিটাৰ্নিং অফিচাৰ ইলেকশ্যন কমিশ্যনাৰ তেওঁলোকৰ লগত আমি আলোচনা কৰি আছিলোঁ এই সময়তে টংলা আঞ্চলিক বঞ্চৰ ছেক্ৰেটাৰী ৰুবুঙে আহিকিনি মই টংলা কলেজ GSI মোক মাৰিছে তো সি বহুত ভুল হৈছে মই ইয়াৰ কাৰণে কৈছোঁ আজিৰ ভিতৰত এই ৰুবুংবোৰক আজি প্ৰশাসনে আজিৰ ভিতৰত তাক এৰেষ্ট কৰিব লাগিব আৰু আমি কৈছোঁ অতি সোনকালে আমাক আজিৰ ভিতৰত ৰিচেকিং কৰিব লাগিব আৰু আমাক ন্যায় লাগিব আৰু ৰিচেকিঙত যদি ৰিটাৰ্নিং অফিচাৰ বা ইলেকশ্যন কমিশ্যনাৰ যদি ভুল ওলাই যায় তেওঁলোকক সাসপেন্ড কৰিব লাগিব আপোনালোকে যেহেতু মানে যেহেতু প্ৰশাসনে এৰেষ্ট কৰিব লাগে আপোনালোকে FIR দিছে নেকি থানাত আমি FIR দিম নিশ্চয় তেওঁক আৰু FIR দিয়াৰ পিছত তেওঁক এৰেষ্ট কৰিব লাগিব আৰু যদি ইলেকশ্যনত ডুপ্লিকেট হৈছে 2 নম্বৰী হৈছে ৰি ইলেকশ্যন হ'ব লাগিব টংলা কলেজত বৰ্তমান ৰিজাল্ট ওলাই গ'ল ৰিজাল্টটো ওলাই গ'ল বৰ্তমান কিন্তু যিখিনি ৰিজাল্ট হৈছে সব 2 নম্বৰ বুলি মই কোন ডাইৰেক্ট কৈছোঁ আমাৰ যি আজি টংলা কলেজৰ ইলেকশ্যন হ'ব লগা আছিল এইটো চিষ্টেমেটিক হোৱা নাই আৰু যিহেতু আমি প্ৰেজেণ্ট ইউনিয়ন মেম্বাৰ হয় ইলেকশ্যন ডেট ডিক্লেয়াৰ লগে লগে আমাৰ কিয় বেছ কাঢ়ি লোৱা হৈছে আৰু আমাক এইটো লিণ্ডা চিডিউলক পূৰা কিয় দেখাব নাই লিণ্ডা চিডিউল লগাব আৰু আমি প্ৰেজেণ্ট এজিএছ হোৱাৰ লগে লগে আমাক কিয় ইয়াৰ আহোঁতে হেমন্ত ৰাভাই কিয় আমাক দম দি কেনে গুচি যাব কয় আমি কিয় 2 নম্বৰী কৰিছোঁ নেকি যে আমি 1 বছৰ কাৰ্যকাল কটাইছোঁ ইয়াতে এনেকুৱা কিয় কৰিব আৰু কথা হ'ল যে আমাৰ যিটো ডিবেট ছেক্ৰেটাৰী সিদ্ধাৰ্থ চৰকাৰ ইয়াক ডাইৰেক্ট পলিটিকেল ডিপাৰ্টমেণ্টত কি কয় হেমন্ত ৰাভাই এটা HOD হৈ কেনে পলিটিকেল ডিপাৰ্টমেণ্ট কয় সিদ্ধাৰ্থ চৰকাৰক ভোট দিব নালাগে এইটো কেনেকুৱা টিচাৰ নেকি আৰু যদি আমাৰ আজি যদি ৰিজাল্টটো আমি ভাল পাওঁ তেনেহ'লে আমি হেমন্ত ৰাভাৰ ৰিজাইন লেটাৰ লাগিবই লাগিব হেমন্ত ৰাভা গো বেক